Hi friends, our channel Adi Thivim মিলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি এতিয়া বাগা বিচ যাবলৈ ওলাইছো সন্ধিয়া সময়ত আৰু হিদিনা গৈছিলো আমি দিনৰ ভাগত আপোনালোকে ভিডিওটো হয়তো চাইছে আৰু এতিয়া আমি যাবলৈ লৈছো সন্ধিয়া সময়ত আৰু আপোনালোকক দেখুৱাম ইয়াৰ বাগাৰ নাইট লাইফ কেনেকুৱা হয় কি হয় তেন্তে ঠিক আছে বলক আমি ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে যদি এতিয়ালৈকে চেনেল সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰিব জনাব মাহত আমালৈ ৰৈ আছে বাগা যাবলৈ লগতে আমাৰ দেউতা গাৰ্লফ্ৰেণ্ড জনীও ৰৈ আছে এইজনী আমাৰ দেউতাৰ ভাগৰ গাৰ্লফ্ৰেণ্ড হয় আমাৰ ড্ৰাইভাৰ ৰেডি পিছত বহি আছে মাহত এয়া হাই হাই enjoy karo aru ami paisi Goa International Airport etia hondia bajise 8 eya Goa International Airport ma kot goisu ami Baga Beach अच्छा डांस কৰিবি না তাত কৰিব লাগিব আমাৰ অসমত চাগে এটা ভাত খা হুলে মানুহ গৈ পায় হা আমি গাইছে ফুৰিবলে আন্দাৰটো সোনকালে হয়তো তাত এটা কথা তাতে হয় এতিয়া গলে মানে সু বুলি ব্রিজ বুঝে এনেকে বনাইছে নাই বৰষুণ দিলে যে মানে ছাতি ডকা নাই আৰু দিন ৰাতিয়ে নহয় এটা শান্তি ব্রিজ এটা আইএসএল হয় আইএসএল হয় বেম্বলিম যিখন ষ্টেডিয়াম হয় এখনে হয় য'ত আইএসএল পতা নাই ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলৰ যিটো লীগ হয় বেম্বলিম ষ্টেডিয়াম হয় colorful beach what colorful beach bike launa ekhon bridge akol gari hoye 4-wheeler ephale ase ebilak casino shopping কৰিব পৰা সুবিধা আছে এতিয়া আমি মাত্ৰ পাইছোহি গুৱাহাটী পৰা নামিছোঁ আৰু এতিয়া গুমধান খাবলৈ লৈছোঁ পুৰা গুমধান গুমধান খাবলৈ ৰৈ আছোঁ এতিয়া মাহঁতো ৰৈছে এইফালে কেতিয়া হ'ব সোনকালে দেউতা জিভা পানী ওলাইছে তোমালোকে খোৱা এগৰাকী নাই এগৰাকী চেচে দিলে এগৰাকী ইয়াত আমি গৈ আছোঁ এতিয়া
সাগৰৰ ঢৌ এয়া হৈছে বাগাৰ নাইট লাইফ
কালি আমি বাগাৰ পৰা আহি পাওঁতে বহুত দেৰি হৈ গ'ল ৰাতিপুৱা 3 মানে বাজিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'তে